হপun নবনীতাৰ ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে জনাইছো বহুত স্বাগতম আশা কৰিছো আপোনালোক সকলো ভালে আছে আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাবলৈ লোৱা মূল বিষয়বস্তু হৈছে পুৰণা চাদৰ বা চাদৰ মেখেলা নতুন কৰি লোৱাৰ কৌশল আসলতে মই আপোনালোকক আগৰ এটা ভিডিঅ'ত দেখাইছিলো এখন পুৰণা চাদৰ যিখন চাদৰত মই নতুনকৈ ডিজাইন কৰি লবলৈ চেষ্টা কৰিছিলো আৰু আপোনালোকক অকনমান দেখাইছিলো আৰম্ভ কৰোতে আৰু আজি সেই চাদৰখন মই কমপ্লিট কৰি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো গতিকে মই সেই চাদৰখন কৰি থাকোতে যিখিনি ভিডিঅ' ক্লিপ ধৰি ৰাখিছিলো কেমেৰাত সেইখিনিকে আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ লৈছো আসলতে এখন পুৰণা এখন চাদৰ বা এজোৰ কাপোৰ আমি নতুন কৰি পিন্ধাৰ উপযোগী কৰি ল'ব পাৰো নতুন ডিজাইন কৰি বিভিন্ন পদ্ধতিৰে আৰু আজিকালি বিভিন্ন ধৰণৰ পডকাষ্টত কৈয়ে থাকে যে পুৰণা কাপোৰ যদি পিন্ধিবলৈ মন নাযায় তেনেহলে পেলাই দিব লাগে বা কাৰোবাক দি দিব লাগে কিন্তু এনেকুৱা কিছুমান কাপোৰ থাকে আমাৰ যিবিলাক কাপোৰ আসলতে পেলাই দিবলৈও মন নাযায় বা কাৰোবাক দি দিবলৈও মন নাযায় গতিকে হেবিলাক কাপোৰ আমি নিশ্চয় পিন্ধাৰ উপযোগী কৰি ল'ব লাগিব কাৰণ এনেটো আলমাৰীত হুমুৱাই থৈ দিব নোৱাৰি কাৰণ এনে আলমাৰীত হুমুৱাই থৈ দিয়া মানে জেগাডখৰহে বন্দী কৰি থৈ দিয়া নিচিনা হয় কাৰণ নতুন কাপোৰটো কিনিয়ে থকা হয় আৰু পুৰণা কাপোৰবিলাক এনে আসলতে ষ্টক কৰি এনে জাপি হুমুৱাই থৈ দিয়া হয় আৰু পডকাষ্টবিলাকত কোৱা মতে এনে ধৰণেৰে পুৰণা কাপোৰ জাপি ৰাখিলে বা আলমাৰীত হুমুৱাই ৰাখিলে আমাৰ নেগেটিভিটি আহে আৰু এই কথাষাৰ সঁচাকৈ ময়ো বহুত বিশ্বাস কৰোঁ পুৰণা কাপোৰবিলাক এনে বহুত বছৰ জুৰি এনে হুমুৱাই থৈ দিবলৈ মই নিবিচাৰোঁ এই কথাটো মই খুব বিশ্বাস কৰোঁ আৰু সেইবাবে মই যিমান পাৰোঁ পুৰণা কাপোৰবিলাক আসলতে নতুন ডিজাইন কৰি পিন্ধাৰ উপযোগী কৰি ল'ব বিচাৰোঁ কাৰণ কিছুমান কাপোৰ কৈছোৱে মই পেলাই দিবলৈও মন নাযায় বা আনক দি দিবলৈও মন নাযায় গতিকে সেইবিলাক কাপোৰ মই পিন্ধাৰ উপযোগী কৰি লওঁ নিজৰ বাবে আৰু মোৰ ভাল লাগে যিহেতু কিবা এটা সৃষ্টি হয় কাপোৰযোৰ এনে হুমুৱাই থৈ দিয়াও নহ'ল পেলাই দিয়াও নহ'ল কিবা এটা সৃষ্টি কৰি নতুন কৰি ল'ব পাৰিলো হেতু ভাবি মনতে মোৰ ভালো লাগে আৰু হেবিলাককে আপোনালোকৰ মাজলৈ মই এনেকৈ আনি থাকো আৰু এই চাদৰখনো মই আপোনালোকৰ মাজলৈ তেনেকৈ লৈ আহিছো কেনেকৈ ধৰণে কৰিছো কি কৰিছো এই সকলোবিলাক মই ধৰি ৰাখিছো ভিডিঅ' কৰি আৰু আপোনালোকৰ সৈতে তাকে শেয়াৰ কৰিবলৈ লৈছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ তেনেহলে আৰু আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পায় তেনেহলে এটা লাইক নিশ্চয় কৰিব কমেন্ট কৰি মোক জনাব তেনেহলে বলকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো
কমপ্লিট কৰিলুগৈ আপোনালোকক মই অকমান ওচৰৰ পৰাও দেখাই দিওঁ বুলি ভাবিছো চাদৰখন মেলি এনেকৈ নিজে বনোৱা বস্তু যিহেতু গতিকে ভাল লাগে চাদৰখনৰ আঁচলটোত মই এনেকৈ দিছো এনেকৈ এপ্লিক কৰি লগাই লৈছো আপোনালোকক মই দেখাইছোৱে মই এখন টচৰ মেখেলাৰ পৰা মই আসলতে এই ফুলখিনি কাটি লৈছো কাটি লৈ পেলাই মই ইয়াত সিলাই কৰি লগাই দিছো আৰু ইয়াত অলৰেডি কিছুমান সিলাই কৰি থৈ দিয়া আছে গতিকে মই কিছুমান সিলাইহে কৰিছো হেখিনি আপোনালোকক মই দেখাইছো গতিকে এয়া হৈছে আসলটো আৰু এডাল দেখিছেনে এই লেজডাল সম্পূৰ্ণ মই নিজাববীয়াকৈ লগাইছো হেকেখন চাদৰৰ পৰাই একেখন চাদৰৰ কাটি যিখিনি অংশ ৰাখিছিলো মই তাৰ পৰাই মই এনেকৈ মনি লগাই পেলাই এনেকৈ লেজডাল বনাই লৈছো আৰু নিজে এনেকৈ সিলাই কৰি লৈছো আৰু চাদৰখনৰ হিটু সাইডত কিন্তু মই মাত্ৰ দুটাহে এপ্লিক লগাইছো এনেকৈ এয়া এনেকৈ মই অকল মাত্ৰ দুটা কৰ্নাৰত মই দুটা এনেকৈ লগাইছো আপোনালোকক মই মেখেলাখনো দেখাই দিছো আগৰ ভিডিঅত মই আপোনালোকক মেখেলাখন দেখাইছিলো তথাপিও আকৌ এবাৰ আজি দেখাই দিছো এখন মেখেলাখনত মই বেছিকৈ ষ্টন ব্যৱহাৰ কৰা নাই মাত্ৰ এনেকৈ অকল মাত্ৰ হেণ্ড এম্ব্ৰইডাৰী কৰি দিছো আৰু চাদৰখনতহে মই অকনমান বেছিকৈ ষ্টন ব্যৱহাৰ কৰিছো কাৰণ চাদৰখন অকনমান মই বেছিও নহয় অকনমান হেভি কৰি লৈছো আৰু মেখেলাখন মই অলপ সিম্পল কৈ এনেকৈ ৰাখি দিছো আৰু এই সুপাৰ নেটৰ চাদৰখন এখন মেখেলাৰ লগত মিলিব বুলি ভাবিয়ে আসলতে মই এই চাদৰখন উলিয়াই ললো আৰু মোৰ মিলিব নিচিনা লাগিছে কাপোৰৰ জোৰটো বা এখন সিঙ্গল কৈও পিন্ধিব পৰা হ'ব আপোনালোকে জনাব আপোনালোকৰ কেনেকুৱা লাগিল আজিৰ ভিডিঅটো চাই চাদৰখন আপোনালোকৰ ভাল লাগিছে নে এই সকলোবিলাক আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব তেনেহলে আজিৰ ভিডিঅটো মই ইমানতে সামৰো আৰু আপোনালোকক দেখাব লগাটো আজি ইমানখিনিয়ে আছিল গতিকে আজিৰ ভিডিঅটো ইমানতে সামৰো আৰু খুব সোনকালে আপোনালোকক অন্য এটা ভিডিঅত লগ পাম তেনেহলে আজিলৈ সকলোকে মোৰ ফালৰ পৰা বাই বাই